নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মাজু আৰু আপোনালোকে চাই আছে অনলাইন হেল্পলাইন ইউটিউব চেনেল। বন্ধুসকল, জুলাই মাহৰ দৰমহা কেতিয়া? ৰাজ্যৰ বিত্ত বিভাগে শেহতীয়াকৈ সকলো কোষাগাৰলৈ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনাত কোষাগাৰ বিষয়াসকলক 1 আগষ্ট 2020 পৰা জুলাই মাহৰ দৰমহা সংক্ৰান্তীয় সকলো লেনদেন যাৱতীয় পৰীক্ষাৰ অন্তত আদায় দিবলৈ নিৰ্দেশ দিয়া হৈছে। নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে জুলাই মাহৰ দৰমহা, মজুৰি, পেঞ্চন সম্পৰ্কীয় বিল, চেক দৰমহা বহিৰ্ভূত লেনদেনসমূহ 1 জুলাইৰ পৰা যাতে যাৱতীয় পৰীক্ষাৰ মাজেৰে নিয়াৰিকৈ সম্পন্ন হয়। বন্ধুসকল, 2 নম্বৰ খবৰটোৱে হৈছে 31 আগষ্টৰ পৰা বিধানসভা অধিৱেশন। কৰোনা কেন্দ্ৰিক পৰিস্থিতিৰ মাজতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। 31 আগষ্টৰ পৰা অনুষ্ঠিত হ'ব বিধানসভা অধিৱেশন। পুৱা 9:30 বজাৰ পৰা বিধানসভা অধিৱেশনৰ কাৰ্যসূচী। ৰাজ্যপাল জগদীশ মুখীয়ে জাৰি কৰিলে অধিসূচনা। বন্ধুসকল, 3 নম্বৰ খবৰটোৱে হৈছে ৰাজ্যসভাৰ উপ নিৰ্বাচন 24 আগষ্টত। ৰাজ্যসভাৰ খালী হৈ থকা 2খন আসনৰ উপ নিৰ্বাচন অনুষ্ঠিত কৰাৰ তাৰিখ ঘোষণা। 24 আগষ্টত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে নিৰ্বাচনী আয়োগে। বেনী প্ৰসাদ বৰ্মা আৰু বীৰেন্দ্ৰ কুমাৰৰ দেহাৱসানৰ পাছত খালী হৈ আছে আসন 2খন। এই আসন 2খনৰ কাৰ্যকাল আছে 2022 চনলৈকে। বন্ধুসকল, 4 নম্বৰ খবৰটোৱে হৈছে গ্ৰাহকৰ বাবে সুখবৰ। 1 আগষ্টৰ পৰা কমিব বাইক সহ 4-চকীয়া গাড়ীৰ মূল্য। বিমান নিয়ন্ত্ৰক সংস্থাৰ নতুন নিয়ম অনুসৰি 2-চকীয়া আৰু 4-চকীয়া বাহনৰ দীৰ্ঘম্যাদী বীমা আৰু বাধ্যতামূলক কৰা নহ'ব। ইয়াৰ ফলত বাহনসমূহৰ অন ৰোড মূল্য কমিব। জুন মাহতে বিমান নিয়ন্ত্ৰক সংস্থা IRDAI বীমা সংস্থাসমূহলৈ এক নিৰ্দেশনা প্ৰেৰণ কৰি কৈছিল যে নতুন গাড়ীৰ গৰাকী দীৰ্ঘম্যাদী থাৰ্ড পাৰ্টি বীমা পেকেজ আৰু বাধ্যতামূলক কৰিব নোৱাৰিব। 1 আগষ্টৰ পৰা এই নতুন নিয়ম কাৰ্যকৰী কৰিবলৈ বীমা প্ৰতিষ্ঠানসমূহক নিৰ্দেশ দিছে IRDAI। বাহনৰ আন ৰোড দাম কমোৱাৰ স্বাৰ্থতে IRDAI এই নতুন নিয়ম কাৰ্যকৰী কৰা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে বৰ্তমান 4-চকীয়া বাহন ক্ৰয় কৰিলে গ্ৰাহকে 3 বছৰৰ কাৰণে দীৰ্ঘম্যাদী বীমা কৰাটো বাধ্যতামূলক। ইফালে 2-চকীয়া বাহনৰ ক্ষেত্ৰত এই বীমা 5 বছৰৰ বাবে বাধ্যতামূলক কৰা হয়। ইয়াৰ ফলত গ্ৰাহকে বাহন ক্ৰয় কৰাৰ সময়ত বীমাৰ নামত অতিৰিক্ত এক মোটা অংকৰ ধন ভৰিবলগীয়া হয়। নতুন বীমা নিয়ম কাৰ্যকৰী কৰাৰ ফলত অহা 1 আগষ্টৰ পৰা গ্ৰাহকে এই অতিৰিক্ত ধন ভৰাৰ পৰা ৰেহাই পাব। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো বজাই দিব, যাতে যেতিয়াই মই যিবোৰ নতুন নতুন ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। তো বন্ধুসকল, ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।